বেমাৰ হ'লে চিকিৎসা কৰাতকৈ বেমাৰ নোহোৱাকৈ কেনেদৰে থাকিব পাৰি সেয়া আমাৰ সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা ৰোগ প্ৰতিৰোধ নিৰাময় কৰি সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হোৱাত অৰিহণা যোগাই আহিছে বনৌষধিবোৰে। আমাৰ দেশৰ হাবিয়ে বননিয়ে পথাৰে সমাৰে বাৰীয়ে চোতালে ঘৰে ঘৰে দেখা পোৱা প্ৰতিজোপা গছ বন ফল মূল আদি ঔষধৰ গুণেৰে ভৰপূৰ হৈ আছে, যদিও আমি সকলোবিলাক ঔষধি গুণৰ বিষয়ে নাজানো। আগৰ ভিডিঅ'টোত কেইবিধমান বনৌষধিৰ বিষয়ে আলোচনা কৰা হৈছিল। আকৌ আজি বনৌষধিৰ গুণাগুণ আৰু ব্যৱহাৰেৰে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। ব্ৰাহ্মী। ব্ৰাহ্মী এবিধ ঔষধি শাকজাতীয় উদ্ভিদ। ই স্বাস্থ্যোন্নতিৰ উপৰিও দৈনন্দিন খাদ্য সমস্যাৰ কিছু সমাধান কৰিব পাৰে। ব্ৰাহ্মী শাক স্মৃতিশক্তি বৰ্ধনৰ শ্ৰেষ্ঠ দৰৱ। এইবিধ শাকৰ সোৱাদ অলপ তিতা হয়। ব্ৰাহ্মী শাক জেকা মাটিত বেছিকৈ হয়। ব্ৰাহ্মী শাক মাটিত সাধাৰণতে বগাই যায়। পাত সৰু সৰু আৰু ডাঠ। পাতৰ ৰং পাতল সেউজীয়া। কাণ্ড সৰু গোলাকাৰ। কাণ্ডৰ পৰাই পাত আৰু শিপা ওলায়। পাতবোৰ প্ৰায় গোলাকাৰ আৰু নিচেই সৰু। ফুলৰ ৰং বগা হয়। বিভিন্ন ৰোগত ব্ৰাহ্মী শাক ব্যৱহাৰ কৰা হয়, যেনে স্নায়ু দুৰ্বল। ব্ৰাহ্মী শাকৰ ৰস 10 চামুচ আধা কাপ গৰুৰ গাখীৰ লগত মিলাই খালে স্নায়ু দুৰ্বল ৰোগীয়ে আৰোগ্য লাভ কৰে। নিতৌ দুবাৰকৈ অন্ততঃ 60 দিনমান খাব লাগে, নাইবা ব্ৰাহ্মী শাক এমুঠি সৰু সৰুকৈ কাটি গৰুৰ ঘিউত ভাজি খালেও সুফল পোৱা যায়। স্মৃতি হ্ৰাস। যিবিলাক লোকৰ স্মৃতি হ্ৰাস হয় তেনে লোকে ব্ৰাহ্মী শাক সদায় নিয়মীয়াকৈ খাব লাগে। সৰু ল'ৰা-ছোৱালীৰ স্মৃতি বৰ্ধনত ই যথেষ্ট সহায় কৰে। ব্ৰাহ্মী শাকৰ ৰস মৌ বা গাখীৰৰ লগত নাইবা ব্ৰাহ্মী শাক নহৰুৰ লগত চাটনি কৰি খালেও যথেষ্ট উপকাৰ পাব পাৰি। কৃমি নাশ। ৰাতিপুৱা খালী পেটত ব্ৰাহ্মীৰ ৰস 2 চামুচ সামান্য মৌৰ লগত দিনে এবাৰকৈ একেৰাহে 3 দিনমান খালেই কৃমি নাশ হয়। গ্ৰহণী ৰোগত ব্ৰাহ্মী শাক টেঙেচি টেঙাৰ সৈতে পাতত দি খাব পাৰিলে সুফল পোৱা যায়। ব্ৰাহ্মী শাকে ৰক্ত শোধন কৰিব পাৰে। সপ্তাহত অন্ততঃ 3 দিনকৈ ব্ৰাহ্মী শাক খালে ৰক্ত পৰিষ্কাৰ হোৱাত সহায় হয়। ব্ৰাহ্মী শাকে প্ৰস্ৰাৱ খোলোচা কৰিব পাৰে আৰু প্ৰস্ৰাৱৰ জ্বলা পোৰা ভাল কৰে। ব্ৰাহ্মী শাকৰ ৰস 1 চামুচ আৰু মৌজোল 1 চামুচ মিহলি কৰি দিনে দুবাৰকৈ খোৱালে শিশুৰ কাহ আৰু জ্বৰ নাশ হয়। মেলেৰিয়া ৰোগীয়ে ব্ৰাহ্মী শাক আৰু কালমেঘ 10খনকৈ কেঁচা পাত একেলগে খুন্দি একে টিপাতে দিনে 4 বাৰকৈ পাতল আহাৰ গ্ৰহণ কৰাৰ পাছত খাব লাগে। এনেদৰে 7-8 দিন খালেই মেলেৰিয়া ৰোগীয়ে আৰোগ্য লাভ কৰে। বহুমূত্ৰ ৰোগীৰ ৰক্তত চেনিৰ পৰিমাণ ব্ৰাহ্মী শাকে হ্ৰাস কৰে। বহুমূত্ৰ ৰোগীৰ সাধাৰণতে স্নায়ু দুৰ্বল হোৱাৰ লগতে যৌন স্পৃহা হ্ৰাস হয়। এই দুয়োটা দিশতে ব্ৰাহ্মী শাকে আশানুৰূপ ফল দিয়ে। নিদ্ৰাহীনতা নাশ কৰিবৰ কাৰণে ব্ৰাহ্মী শাক ঘিউত ভাজি বা নহৰুৰ সৈতে চাটনি কৰি ৰাতি ভাত খোৱাৰ পাছত খাব লাগে। ৰাতি টোপনি ভাল হয়। ব্ৰাহ্মী শাকে উত্তেজনা বা খং দমন কৰে। হৃদৰোগত বিষ হ'লে ব্ৰাহ্মী শাক পিহি মলম তৈয়াৰ কৰি লেপন দিলে বিষ নাশ হয়। সৌন্দৰ্য চৰ্চাতো ব্ৰাহ্মী শাক ব্যৱহাৰ কৰা হয়। মাত শুৱলা কৰা, ছাল নিমজ কৰা আদিত ব্ৰাহ্মী শাক ব্যৱহাৰ কৰে। ব্ৰাহ্মী শাকে বুদ্ধি প্ৰখৰ কৰে আৰু চুলিৰ সুন্দৰতা বৃদ্ধি কৰে। আপোনালোকৰ চৌপাশতে পোৱা আন এবিধ বনৌষধিৰ গুণাগুণ আৰু ব্যৱহাৰৰ বিষয়ে কিছু তথ্য লৈ আপোনালোকৰ ওচৰলৈ আন এটা ভিডিঅ'ৰ সৈতে আহি আছোঁ। যদি আমাৰ ভিডিঅ'টো চাই আপুনি অলপ হ'লেও উপকৃত হ'ল তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আন 10জনক শ্বেয়াৰ কৰিব। তেতিয়ালৈকে ধন্যবাদ।